মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আলোচনাৰ বিষয় হ'ল সমাজ বিজ্ঞানৰ ২ নং পাঠৰ পৃথিৱীৰ তাপমণ্ডল। সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উপৰিভাগক ৩টা তাপমণ্ডলত ভাগ কৰিছে। পৃথিৱীখন বিষুৱৰেখাই পূবা পশ্চিমাকৈ সমানে দুভাগ কৰি 2টা গোলাৰ্ধৰ নাম দিছে। এটা চিত্ৰৰ যোগেদি 2টা কথা বুজাবলৈ চেষ্টা কৰা হৈছে। প্ৰথমতে পৃথিৱীৰ এটা চিত্ৰ অংকন কৰা হ'ল। ইয়াত পৃথিৱীখনক বিষুৱৰেখাই পূবা পশ্চিমাকৈ সমানে দুভাগ কৰি 2টা গোলাৰ্ধৰ সৃষ্টি কৰিছে। বিষুৱৰেখাৰ ওপৰ অংশক উত্তৰ গোলাৰ্ধ, ইয়াৰ পৰা এইখিনি উত্তৰ গোলাৰ্ধ, আৰু ইয়াৰ পৰা তলৰ অংশটো এইখিনি দক্ষিণ গোলাৰ্ধ। এতিয়া বিষুৱৰেখাৰ পৰা উত্তৰলৈ 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু বিষুৱৰেখাৰ পৰা তললৈ অৰ্থাৎ দক্ষিণ গোলাৰ্ধলৈ 33 ডিগ্ৰী দক্ষিণ অক্ষাংশ ধৰি এইখিনি মণ্ডলত সূৰ্যৰ ৰশ্মি তীব্ৰভাৱে পৰে। গতিকে এই অঞ্চলটোক গ্ৰীষ্মমণ্ডলত ভাগ কৰা হৈছে। ইয়াৰ পাছতেই 23 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 66 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে আৰু 23 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ পৰা 66 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে এইখিনিত এই 2টা মণ্ডলতেই সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। গতিকে ইয়াত কি হয়, বেছি গৰমো নহয়, শীতো নহয়। গতিকে এই অঞ্চলক নাতিশীতোষ্ণ মণ্ডল বুলি কোৱা হয়। উত্তৰলৈ উত্তৰ নাতিশীতোষ্ণ মণ্ডল, দক্ষিণলৈ দক্ষিণ নাতিশীতোষ্ণ মণ্ডল। ইয়াৰ পাছতে আহিলে 66 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা সুমেৰু বৃত্তৰ ওপৰ অংশলৈ আৰু 66 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ পৰা সুমেৰু বৃত্তৰ তলৰ অংশলৈ সূৰ্যৰ ৰশ্মি বছৰৰ 6 মাহ একেবাৰে কমকৈ পৰে, অতি হেলনীয়াভাৱে পৰে, আৰু বছৰৰ 6 মাহ নপৰে। গতিকে এই 2টা মণ্ডলক শীতমণ্ডল বুলি কোৱা হয়। এই উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল এইদৰে ভাগ কৰা হৈছে। আজিলৈ তোমালোকক এইখিনিকে ক'লোঁ।